এলাগি হল নেকি আজমল হাগ্ৰামা গুৰুত্ব হেৰুৱাইছে নেকি বিপিএফ aiudf-এ এনডিএত স্থান নাই বিপিএফৰ ইউপিএত ঠাই নাই aiudf-ৰ লোকসভা নিৰ্বাচনৰ আগতেই কংগ্ৰেছৰ নেতৃত্বত অসমত গঠন হল 11টা দলৰ মহাজোঁট লক্ষণীয়ভাৱে অপ্ৰাণ চেষ্টা কৰাৰ পাছতো কংগ্ৰেছ মহাজোঁটত প্ৰৱেশ কৰিবলৈ দিয়া নহল বদৰুদ্দিন আজমলৰ aiudf-ক তাৰ পাছতেই বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ উদ্যোগত গঠিত মহাজোঁটত অংশীদাৰ হ'বলৈ বিৰোধী ৰাষ্ট্ৰীয় নেতাৰ দুৱাৰে দুৱাৰে ঘূৰিলে আজমল বাহিনী নীতিশ কুমাৰৰ পৰা হাৰত পাৱাৰলৈকে কাৰ ওচৰলৈ যোৱা নাছিল আজমল হয়তো 24 জুনত পাটনাত হোৱা বিৰোধী শক্তিৰ বৈঠকত ভাগ ল'বলৈ আশা কৰি আছিল আজমলে কিন্তু বৈঠকৰ আগমুহূৰ্তত আজমলৰ বাবে বন্ধ কৰি দিয়া হ'ল বিৰোধী শক্তিৰ দুৱাৰ তথাপি আশা এৰা নাছিল aiudf-এ গোটেই ভাৰতবৰ্ষৰ যদি সৰু সৰু পাৰ্টিবিলাক এজন দুজন থকা এমপিবিলাকক যদি মাতিব লগা হয় তেতিয়াহ'লে বিশাল হৈ যাব এতিয়া এই মুহূৰ্তত অকল যিবিলাক মূল পলিটিকেল পাৰ্টি ষ্ট্ৰেটেজিকেল মূল পলিটিকেল পাৰ্টি সেইবিলাকক ইনভাইট কৰিছে আৰু পৰৱৰ্তী সময়ত যিবিলাক সৰু সৰু দল আছে এজন দুজন এমপি থকা দল আছে সেইবিলাকক পৰৱৰ্তী সময়ত মাতিব বুলি আমাক অৱগত কৰাইছে পৰৱৰ্তী বৈঠকৰ দিন স্থিৰ হ'ল সোমবাৰে বেংগালুৰুত পুনৰ অনুষ্ঠিত হ'ল বিৰোধী শক্তিৰ মহাসন্মিলন কিন্তু মনৰ আশা মনতেই থাকিল আজমলৰ সৰুবৰ 24টা দল একেখন মঞ্চতে বহিল কিন্তু এইবাৰো নিমন্ত্ৰণ নাপালে aiudf-এ এক প্ৰকাৰ আজমলৰ aiudf-ক আঁতৰত ৰাখিলে এতিয়া কি কৰিব aiudf-এ এইবাৰ কি কয় শুনক সাংসদ আজমলে আছে তাৰপিছত আমাৰ গোটেই ভাৰতবৰ্ষত নতুন আৰু এটা গঠবন্ধন হ'ব এইটোত আমি আছোঁ এইটো যে হৈতে আমিতো আছোঁ একেই ৰখা ৰাজ্যৰ অন্যতম ৰাজনৈতিক শক্তিৰ হাগ্ৰামাৰ বিপিএফৰো অসমত কংগ্ৰেছ মহাশক্তিয়ে গুৰুত্ব নিদিলে বিপিএফক দীৰ্ঘদিন ধৰি বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ হ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাৰে বাৰে কাকতি কৰাৰ পাছতো হাগ্ৰামাক গুৰুত্বই নিদিলে বিজেপিয়ে ৰাজ্যসভাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত উপজাচি এনডিএ প্ৰাৰ্থীক ভোট দিয়াৰ পাছতো বিজেপিয়ে নিদিলে বিশেষ গুৰুত্ব তাৰ পিছতে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিল হাগ্ৰামা প্ৰায় দুমাহ নতুন দিল্লীত বাহৰ পাতি সাক্ষাৎ কৰিলে আৰএছএছ নেতাকো আশা কৰিছিল হয়তো ৰাজ্যিক নেতৃত্বৰ সঁহাৰি নাপালেও গুৰুত্ব পাব আৰএছএছ বা বিজেপিৰ ৰাষ্ট্ৰীয় নেতাৰ আশীৰ্বাদ কিন্তু সেয়াও হৈ নুঠিল নতুন দিল্লীত অনুষ্ঠিত হ'ব এনডিএৰ বৈঠক সৰুবৰ 30টা দলক নিমন্ত্ৰণ কৰা হ'ল নিমন্ত্ৰণ পালে অসম গণ পৰিষদ UPPLও কিন্তু নিমন্ত্ৰণ নাপালে হাগ্ৰামাৰ বিপিএফে তেওঁলোকে নিমন্ত্ৰণ জনাইছে এই মুহূৰ্তলৈকে মই সঠিক নাজানো এই মুহূৰ্তলৈকে কোনো আনুষ্ঠানিক পত্ৰ বা আনুষ্ঠানিক নিমন্ত্ৰণ তেনেকুৱা অহা নাই বুলি মই জানিব পাৰিছোঁ এক প্ৰকাৰ বিৰোধী মহাজোঁটে আজমলক এলাগী কৰাৰ সমান্তৰালভাৱে বিজেপি মিত্ৰজোঁটেও এলাগী কৰিলে হাগ্ৰামাৰ বিপিএফক মুঠতে ৰাজ্যিক পৰ্যায়তেই নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো এতিয়া এলাগী আজমল হাগ্ৰামা পিছে এতিয়া কি কৰিব আজমল হাগ্ৰামাই এই লৈ এতিয়া সৰব চৰ্চা ৰাজ্যৰ ৰাজনীতিত ব্যুৰ ৰিপৰ্ট অপেন প্লেটফৰ্ম